বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত দুবিধ বাদ্য লৈ আহিছোঁ। সেই বাদ্য দুবিধ হৈছে আমাৰ অসমীয়া সংস্কৃতি, য'ত বিহু বুলি কওঁ, যাক আমি অসমীয়াক চিনাকি দিওঁ বিহুৰে। সেই বিহুৰ দুবিধ বাদ্য আপোনালোকৰ ওচৰত মই লৈ আহিছোঁ। পোনপ্ৰথমে মই দেখুৱাবলৈ লৈছোঁ। এইটো হৈছে সুতুলি হয়। সুতুলিটো আমাৰ মাটিৰে বনোৱা হয় আৰু এইখন হৈছে গগনা, ইয়াক গগনা বুলি কয়। গগনাটো আমাৰ বাঁহেৰে বনোৱা হয়। মই ক'ব ওলাইছোঁ এই দুবিধ সঁজুলি আমাৰ প্ৰকৃতিৰ দুবিধ জীৱৰ লগত মিল আছে আৰু সেই দুবিধ জীৱক ফ'ল' কৰি এই দুবিধ বাদ্য বনোৱা হৈছে। আৰু এই দুবিধ বাদ্যই আমাৰ বসন্ত কালত যেতিয়া বিহু আহে, বিহুত ব্যৱহাৰ কৰা হয়। আৰু যিহেতু আমাৰ অসমীয়া ডেকা বা গাভৰুসকলৰ বছৰজোৰা বিহু হয়, তেতিয়া আমি এইবিলাক মাত হয়তো শুনিবলৈ নাপাওঁ, অকল বসন্ত কালতে শুনিবলৈ পাওঁ। এনিটাইম আমি শুনিবলৈ নাপাওঁ। সেয়েহে সেই জীৱ দুটাক অনুমান কৰি এই বাদ্য দুবিধ বনোৱা হৈছে। আপোনালোকক মই প্ৰথমে শুনাবলৈ ওলাইছোঁ আৰু কি দুবিধ জীৱৰ লগত জড়িত আছে মই শেষত আপোনালোকক কৈ আছোঁ। আপোনালোকে চাই থাকক আৰু অনুমান কৰক কি জীৱৰ লগত মিল থাকিব পাৰে। প্ৰথমতে মই গগনা পাত হাতত লৈছোঁ। গগনা আমাৰ দুই প্ৰকাৰ আছে, হয়তো বহুতে জানে, হয়তো কিছুমানে নাজানে, তথাপি মই ক'ব ওলাইছোঁ। গগনা প্ৰথম হৈছে লাহৰী গগনা আৰু 2 নম্বৰটো হৈছে ৰামধন গগনা। লাহৰী গগনাটো আমাৰ ছোৱালীসকলে বজায় আৰু ৰামধন গগনাটো ডেকাসকলে বজায়। মই বজাই শুনাইছোঁ, আপোনালোকে অনুমান কৰিব কিটো জীৱৰ লগত মিল আছে। নিশ্চয় শুনিলে অনুমান কৰিব পাৰিছে জানো? যদি পাৰা নাই, মই শেষত কৈ আছোঁ গগনা পাতৰ কথা। আৰু 2 নম্বৰত হৈছে সুতুলি। সুতুলিটো আমাৰ মাটিৰে বনোৱা হয়। আজিকালি বিহুত মাটিৰ সুতুলি প্ৰায় নবজায়। আচলতে মাটিৰ সুতুলি বজাব লাগে। আমাৰ আজিকালি হয়তো বিহুত বাঁহৰ সুতুলি বজায়, নয়তো অন্য বস্তুৰে বনাই সুতুলি বজায়। এইটো বজাবই লাগে। ঠিক আছে, মই প্ৰথমতে শুনাই দিছোঁ, তাৰে পিছত অনুমান কৰিব কিটো জীৱৰ লগত মিল আছে। নিশ্চয় শুনিলে কিটো জীৱৰ লগত মিল আছে, কিটো চৰাইৰ লগত মিল আছে। মই কৈ দিলোঁ। আমাৰ বসন্ত কাল আহিলে কুলিয়ে বিনায়। কুলিৰ মাতটো যেনেকুৱা সেনেকুৱাই এনেকৈ আমাৰ সুতুলিটো বনোৱা হৈছে। আৰু গগনাটো বনোৱা হৈছে আমাৰ পথাৰত যেতিয়া পানী পৰিব, পানী পৰিলে ভেকুলীয়ে মাত লগায় আৰু ভেকুলীৰ মাতক অনুমান কৰিয়ে এই গগনা পাত বনোৱা হৈছে। বসন্ত কালতে এই দুবিধ বাদ্য বজোৱা হয় বা বসন্ত কালত এই দুবিধ বাদ্যৰ জীৱ দুটাই মাত লগায়, অন্য কালতো মাত নলগায়। সেই গতিকে অন্য কালত যেতিয়া আমাৰ বিহুটো বাজিব লাগিব, তেতিয়া সেই প্ৰকৃতিৰ বস্তু দুটা আনিব লাগিব। আনিব লগা হ'লে আমাৰ এই বাদ্য দুবিধেৰে আমি বজাই আনিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকুৱাই, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব,
যাতে আপোনালোকৰ এনেকুৱা মৰমে মোক আগলৈ লৈ যোৱাত সহায় কৰে, তাকে কামনা কৰিছোঁ। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।